যোৱাকালি যিসকল দুষ্কৃতিকাৰী তেওঁলোকে পিজিআৰ বিজিআৰ ইভেকশ্যনৰ ওপৰত হাংগাৰ ষ্ট্ৰাইক কৰি থকা সকলক সমৰ্থন কৰা বুলি যিসকল দুষ্কৃতিকাৰীয়ে কিছুমান লগ লৈ 100-150-200জনমান মানুহ লগ লৈ পেলাই কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ছাৰৰ ঘৰত আৱাসগৃহত তেওঁলোকে যি আক্ৰমণ কৰি জুই জ্বলাই দিছে সেই কাৰ্যটোত আমি কাৰ্বি আংলং ৰাইজ হৈ আমি নিন্দা কৰিছোঁ, গভীৰভাৱে নিন্দা কৰিছোঁ আৰু তেনেধৰণৰ দুষ্কৃতিকাৰীক আমি প্ৰশ্ৰয় নিদিওঁ আৰু দিব নালাগে। সেইকাৰণে মই ঘোষণা কৰিব বিচাৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যোৱাকালিৰ যিটো দিন ডক্টৰ তুলিৰাম ৰহাঙৰ যিটো আক্ৰমণ সেই আক্ৰমণটো তুলিৰাম ৰহাঙক আক্ৰমণ কৰা নাই। এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM যি পদবী সেই পদবীৰ ওপৰতহে আক্ৰমণ। গতিকে সেই আক্ৰমণ আমি কাৰ্বি আংলং ৰাইজে আমি নিন্দা কৰিব লাগিব আৰু সেই দিনটো আমি এটা কলা দিন হিচাপে আমি ঘোষণা কৰিব লাগে বুলি পেলাই মই আজি ক'ব বিচাৰিছোঁ। এইটো কণ্ডেম কৰিছোঁ আমি, মানে আমাৰ বিথু সমষ্টি আমাৰ অল কাৰ্বি আংলং CM হয়। গতিকে সিহঁতে মানে যিটোৱে যোৱাকালি আহাৰবিলাক সিহঁতৰ কাৰণে আমি কণ্ডেম কৰিছোঁ যে সিহঁতে ভাল বুলিতো কৰা নাই, সিহঁতে বেয়া কৰিছোঁ। ঘৰটো জ্বলাই দিছে আৰু এতিয়া সিহঁতৰ খঙৰ পৰা জ্বলাই দিছে। এইটো কিয় এইটো জ্বলাব লাগে? আমাৰ CM সিহঁতৰ ফেমিলিৰ কাৰণে কি অত্যাচাৰ কৰি আছে, সিহঁতে অত্যাচাৰ কৰা বুলি আমি কণ্ডেম কৰিছোঁ। এয়াৰটো CM বিলাক কাৰণে যদি চাব নোৱাৰে CM কাৰণে সিহঁতে আলোচনা কৰিব পাৰিতো, আলোচনা কৰিম বুলি CMটো মাতি আছেতো, কিয় যোৱা নাই তাত? ইয়াতে আহি পেলাই কিয় ফেমিলিৰ কাৰণে অত্যাচাৰ কৰিছে? এইটো কণ্ডেম কৰিছোঁ।